এই 15 বছৰত তৰুণ গগৈদেৱে যিটো কাম কৰিব পৰা নাই, 17 বছৰে হাগ্ৰামা ডাঙৰীয়াই যিটো কাম কৰিব পৰা নাই, 5 বছৰে ইউপিপিএলৰ চৰকাৰৰ নেতৃত্বত ফেৰেংগা ডাঙৰীয়াই এই কামটো কৰি দেখাই দিছে। ইয়াৰ কাৰণে এবাৰ ৰাইজ ইউপিপিএলৰ ওপৰত আশা ভৰসা কৰিছে, ভাল পাইছে, ভাল পাই পেলাই সকলো ইউপিপিএলক ভাল পাই পেলাই মই আহিছোঁ। আৰু ইয়াতে যিমান লোকে জীয়াই থাকিম, পাৰ্টি কৰি থাকিম। ইউপিপিএল দলত যোগদান দিয়াৰ কাৰণটো হ'ল, চাওক, আমি হৈছোঁ BTC বাসী হয় আৰু এজন মুছলমান ঘৰৰ সন্তান হয়। আমি মুছলমান হিচাপে বা BTC বাসী হিচাপে সবচে ডাঙৰ সমস্যা আমাৰ মাটি বাৰীৰ সমস্যা আৰু ভোটাৰ NRCৰ সমস্যা। 17 বছৰ হাগ্ৰামা ডাঙৰীয়াই চৰকাৰ চলাইছিল BTC। আমাৰ মাইনৰিটিসকলৰ কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল অসমত, তৰুণ গগৈদেৱ 15 বছৰ CM আছিল। ইচ্ছা কৰিলে আমাৰ অকল মুছলিম বুলি নহয়, যিমান জনগোষ্ঠী আছে সবৰে সমস্যা সমাধান কৰিব পাৰিলে হয়। আজি NRCৰ সমস্যা, মাটি বাৰীৰ সমস্যা, কংগ্ৰেছ গভৰ্ণমেণ্ট যদি ইমানে ভাল কাম কৰিছিল তেনেহ'লে এই সমস্যাবিলাক সমাধান কৰিব পাৰিল হয়, কিন্তু কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। এই 15 বছৰত তৰুণ গগৈদেৱে যিটো কাম কৰিব পৰা নাই, 17 বছৰে হাগ্ৰামা ডাঙৰীয়াই যিটো কাম কৰিব পৰা নাই, 5 বছৰে ইউপিপিএলৰ চৰকাৰৰ নেতৃত্বত ফেৰেংগা ডাঙৰীয়াই এই কামটো কৰি দেখাই দিছে। ইয়াৰ কাৰণে এবাৰ ৰাইজ ইউপিপিএলৰ ওপৰত আশা ভৰসা কৰিছে, ভাল পাইছে, ভাল পাই পেলাই সকলো ইউপিপিএলক ভাল পাই পেলাই মই আহিছোঁ। মই আগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপত আছিলোঁ আৰু কেচিয়াৰ আছিলোঁ 3 বছৰ, কংগ্ৰেছ কমিটিত আছিলোঁ। বেলেগ দলে আপোনাক যদি কিবা প্ৰলোভন যদি দিয়ে আপুনি গুচি যাব নেকি? বহুত তেনেকুৱা দেখা পায়। চাওক, আপোনালোকে আমাৰ সাংবাদিক ভাইসকল ইয়াতে আছে, আমি পাৰ্টিত কাম কৰা বয়সে এতিয়ালৈকে ক'তবা উল্টা পাল্টা কৰা নাছিলোঁ আৰু আশা কৰিছোঁ ইয়াতে আহিছে যদি আৰু ইয়াতে যিমান লোকে জীয়াই থাকিম, পাৰ্টি কৰি থাকিম। যদি ইউপিপিএল চৰকাৰ আকৌ বনায়, ইউপিপিএল যদি আকৌ চৰকাৰ বনায়, আমাৰ বহুত সমস্যা এতিয়াও আছে। আমাৰ ৰাস্তা ঘাট, দলং, বিশেষকৈ মানুহ যিখিনি খাছ মাটিত আছে সবতকৈ আমি চৰকাৰৰ দ্বাৰাই যেনেকৈ পাট্টা প্ৰদান কৰিব পাৰে, যি ধৰণৰ ৰাস্তা ঘাট বনাব পাৰে, যি ধৰণৰ ল'ৰা ছোৱালীক শিক্ষিত বনাব পাৰে, এই কামটো আগত কৰিম।